নমস্কাৰ বন্ধুসকল, আমি যে এই ৰেচন কাৰ্ডৰ লগত আধাৰ লিংক কৰিছোঁ, কিন্তু কিমানকেইটা আধাৰ লিংক হৈছে আৰু কিমানকেইটা হোৱা নাই, এই লিষ্টটো মানে কেনেকৈ লিষ্টটো ক'ত পাব বা কেনেকৈ উলিয়াম, তো আজি এই ভিডিঅ'টোত জানিম। অ'কে, এইটো এটা ডিলাৰৰ লিষ্ট হয়। ইয়াত 149টো ৰেচন কাৰ্ড আছে আৰু ইয়াৰ টোটেল মেম্বাৰ হ'ল 718 আৰু তাৰে ভিতৰত 381 মেম্বাৰৰ আধাৰ ভেৰিফাই হৈছে, মানে আধাৰ লিংক হৈছে, আৰু 337 জনৰ এতিয়ালৈকে আধাৰ লিংক হোৱা নাই। অ'কে, চ' আপোনালোকে আপোনাৰ ডিলাৰৰ লিষ্টটো ডাউনলোড কৰিবৰ বাবে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত এটা লিংক দিয়া আছে, এই লিংকটোত ক্লিক কৰিব। অ'কে, লিংকটো ক্লিক কৰি অ'পেন কৰাৰ পিছত ইয়াত কেপচাটো ফিল কৰিব, তাৰপিছত ভেৰিফাই ইয়াত ক্লিক কৰিব। অ'কে, এতিয়া আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব, তাৰপিছত FCS অফিচটো চিলেক্ট কৰিব। অ'কে, তাৰপিছত চাব ডিভিশ্যনটো চিলেক্ট কৰিব। অ'কে, তাৰপিছত FPS মানে ডিলাৰজনৰ নামটো চিলেক্ট কৰি ল'ব, তাৰপিছত অলপমান ৰ'ব, লোডিং হৈ আছে। অ'কে, এতিয়া স্কিম, ইয়াৰ পৰা স্কিমটো চিলেক্ট কৰি ল'ব লাগিব, এইটো অল কৰি দিলোঁ। অ'কে, এতিয়া তাৰপিছত ষ্টেটাছ এইটো চিলেক্ট অল কৰি দিব লাগিব। অ'কে, এতিয়া এইটো চৰ্টিং, ইয়াত ৰেচন কাৰ্ড ৱাইজ মেম্বাৰ ৱাইজ এইটো চিলেক্ট কৰি ল'ব। অ'কে, এতিয়া RC ষ্টেটাছটো এইটো অল কৰি দিব। অ'কে, এতিয়া ৰিপৰ্ট নেম এইটো চিলেক্ট কৰি ল'ব, তাৰপিছত পেজটোৰ অলপ সোঁফালে আহিব, সোঁফালে এটা ভিউ ৰিপৰ্ট বুলি পাব, ভিউ ৰিপৰ্টত ক্লিক কৰিব। অ'কে, এতিয়া এই লিষ্টটো কেনেকৈ ডাউনলোড কৰিব জানিবৰ বাবে ভিডিঅ'টো চাই থাকক। ইয়াত 109টা ৰেচন কাৰ্ড আছে আৰু 454জন মেম্বাৰ্ছ আছে, আৰু তাৰে ভিতৰত 366 জন মেম্বাৰৰ আধাৰ ভেৰিফাইড হৈছে, আধাৰ লিংক হৈছে, আৰু 88 মেম্বাৰজনৰ এতিয়াও আধাৰ লিংক হোৱা নাই। অ'কে, এতিয়া এই লিষ্টটো ডাউনলোড কৰিবৰ বাবে এইটোত ক্লিক কৰিব, তাৰপিছত আপোনালোকে এক্সেল হিচাপে ল'ব পাৰিব, PDF হিচাপে ল'ব পাৰিব, মানে যিটো ফৰ্মেটত ল'ব বিচাৰে এইটো ফৰ্মেটত ল'ব পাৰে। অ'কে, যদি কিবা প্ৰব্লেম হৈ থাকে মোক কমেণ্ট বক্সত জনাব।